हेलो एवरीवन, কি খবৰ আপোনালোকৰ? মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ নাৰিকলৰ পিঠা আৰু নাৰিকলৰ চিৰা। কেনেকৈনো বনাই আপোনালোকক অলপমান ৰেচিপিটো দেখাওঁ বুলি ভাবিলোঁ। নাৰিকলখিনি ৰুকি লৈছোঁ, ৰিফাইন আৰু চেনিখিনি পিচি লৈছোঁ আৰু এফালে লৈছোঁ ময়দা। এই চাৰিটা বস্তু হ'লেই নাৰিকলৰ পিঠা বনাব পাৰি। এটা নাৰিকল ৰুকিছিলোঁ, এটা নাৰিকলৰ এফাল পিঠা বনাবলৈ লৈছোঁ। এফালে লৈছোঁ ময়দা 2 কাপ আৰু চেনি লৈছোঁ 1 কাপ। পৰাপক্ষত ইয়াত পানী মিক্স কৰিব নালাগে, যিমান পাৰে শুকানকৈ ৰিফাইন দিয়ে মুঠিব লাগে, আটা মুঠা নিচিনাকৈ মুঠি থাকিব লাগে। এইখিনি এতিয়া ধুনীয়াকৈ মোৰ মুঠি হৈ গ'ল। যেনেকুৱা চেপত লাগে তেনেকৈ বনাই ল'ব পাৰি। মই ধুনীয়াকৈ গোল গোল কৰি ল'লোঁ। এফালে তেলখিনি গৰম হৈ যিমানটো পাৰে গেছৰ ফ্লেমটো ল' টু মিডিয়াত ৰাখিব। এয়া এফালে আমাৰ নাৰিকলৰ পিঠা ৰেডি হৈ গ'ল। নাৰিকলৰ চিৰা বনাবৰ বাবে এফালে নাৰিকলখিনি ধুনীয়াকৈ এডোখৰ এডোখৰকৈ কাটি লৈছোঁ। নাৰিকলখিনি ৰুকনিয়ে পিচি দিলেও হয় বা কটাৰীয়ে মিহি মিহিকৈ কাটি ল'বও পাৰি। মই আধা কটাৰীয়ে কাটি ল'লোঁ। কোনে কোনে নাৰিকলৰ চিৰা খাই ভাল পায় কমেণ্ট কৰি জনাব। এইফালে নাৰিকলৰ চিৰা ভাজিবলৈ কেৰাহীটো পাতি ল'লোঁ। প্ৰথমে নাৰিকলখিনি দি লৈছোঁ। নাৰিকল সৰু নাৰিকল এটা হয়। চেনি 1 কাপ দিছোঁ। যেতিয়ালৈকে নাৰিকলখিনি শুকাই ৰঙা পৰি জৰ্জৰীয়া নহয় তেতিয়ালৈকে চিৰাখিনি ভাজি থাকিব লাগিব। এফালে আমাৰ চিৰা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। বাই বাই।